বুলি মই প্ৰথমতে সুধিব বিচাৰিছোঁ বেংগলী কোন পদ্ধতিৰে প্ৰায় তাৰ বাপেকৰ সম্পত্তি নি এইখিনি বোলে মই নিজকে কৈছোঁ মই বঙালী বুলি প্ৰাউড কৰিছোঁ কিহৰ বঙালী তই যদি বঙালী তেনেহ'লে বাংলাদেশত যা কলকাতাত জানা ইয়াত কেলে আছ আমাৰ চাদৰ মেখেলা সিহঁতে কেতিয়াবা পিন্ধি পালেনে বিচাৰিছোঁ বেংগলী কোন নিজকে অসমত থাকি পেলাই অসমৰ বায়ু পানী খাই পেলাই ইয়াত ডাঙৰ দীঘল হৈছে কোন বেংগলী অসমত থাকিবলৈ হ'লে প্ৰথম অসমীয়া বুলি ক'ব লাগিব তেওঁলোক যদি প্ৰথমতে অসমীয়া বুলি পৰিচয় দিব নোৱাৰে তেনেহ'লে যাওক ৱেষ্ট বেংগল যাওক বাংলাদেশ ইয়াত আমি ৰাখিব নোৱাৰোঁ কিয় ৰাখিব নোৱাৰোঁ ইয়াত অসমত থাকিলে অসমৰ বায়ু পানী খাই ডাঙৰ দীঘল হৈছে প্ৰদীপ দত্ত ৰায় কোন পদ্ধতিৰে প্ৰায় তাৰ বাপেকৰ সম্পত্তি নি এইখিনি सोरखारखौ सिफायनो थाखाय 1 सेकेन्डबो नाङा बे बाथ्राखौ बुंदों बिटिआरनि इएम उरुप कुमार दे बिथाङा आरो लोगोसे सासे असमिया सेंग्राया बुंदों जुदि नों बाङालिबा बांलादेशआव थां कलकातायाव थांनानै रोखा बुंथिदों बेखौबो बुंदों दा बेनि सायावबो जों सावरायगोन खुलुमबाय नोंथांमोनखौ बयखौबो बरायबाय दिनै जोङो मोनथामसो खौरांनि सायाव खोथा सावरायगोन अब्ला जों गिबियावनो मोनसे आपडेट बे आपडेटआनो जाहैबाय मुंदांखा जोंनि बे आसामनि मुंदांखा सुकुर आली मुंदांखा पलिटिशियान आरो लोगोसे मुंदांखा एक्टर बिथाङा बे समाव मोनसे शुटिं बानायगासिनो दङ शुटिंनि भिडिअ सोलिगासिनो दङ आरो बिथांनि शुटिंनि भिडिअआ गोबां गोसारगासिनो दङ आरो लोगोसे बिथाङा दाखालि बावैसो जोंनि बर'नि मुंदांखा इउटुबार नाथाय बिथाङा बर'जों भिडिअ बानाया जायखिजाया बर' मानसि इंलिश मेकार बिथांजों मोनसे ब्लग भिडिअ बानायदोंमोन बिथाङा बेहायबो नुजादोंमोन दा नै माखासे बिनि शुटिंनि भिडिअखौ नायग्रोदो नै जोंहा मेन टपिकआ बे नङा जोंना मेन टपिकआनो जाहैबाय सासे असमिया सेंग्राया बाङालिफोरखौ हुमखि होनाय बायदि जादों माखासे भिडिअ दं बेखौ खोनासंबानो जाबाय नायग्रोदो नै অসমৰ বায়ু পানী খাই ডাঙৰ দীঘল হৈছে প্ৰদীপ দত্ত ৰায় কোন পদ্ধতিৰে প্ৰায় তাৰ বাপেকৰ সম্পত্তি নি এইখিনি পৈতৃক সম্পত্তি নেকি অসমখন পৈতৃক সম্পত্তি নহয় বেংগলীৰ পৈতৃক সম্পত্তি নহয় মই বাৰম্বাৰ কৈ আছোঁ বেংগলীৰ পৈতৃক সম্পত্তি অসম নহয় ইয়াত আমাৰ বীৰ বীৰাংগনাসকলৰ তেজ আছে ইয়াত আমাৰ বীৰ বীৰাংগনাসকলৰ ত্যাগ আছে আমাৰ বীৰ বীৰাংগনাসকলৰ ইয়াত ইতিহাস আছে ৰচি থৈ যোৱা 17বাৰকৈ মোগল পৰাস্ত কৰা সিহঁতৰ কি ইতিহাস আছে বঙালীৰ কি ইতিহাস আছে মই সুধিব বিচাৰিছোঁ দীপাংকনাথ হিচাপে মোৰ ওপৰত কিবা এজাহাৰ দিছে এশখন দিয়ক হাজাৰখন দিয়ক অসমীয়া জাতিৰ কাৰণে হাজাৰখন এজাহাৰ দিয়ক হাজাৰবাৰ জেললৈ যাম কিন্তু অসমীয়া যুৱ মঞ্চই কিন্তু কোনো কাৰণতে আপোচবিহীন এটা সত্তা আমি কোনো কাৰণতে আপোচ কৰা নাছিলোঁ কোনো কাৰণতে কৰা নাই আৰু নকৰোঁ অসমীয়া জাতিক যদি কোনোবাই তুচ্ছতাচ্ছিল্য কৰিব হয় তেনেকুৱা জাতিক কিন্তু আমি সকীয়াই দিব বিচাৰিছোঁ তেনেকুৱা জাতি আমি কিন্তু নাইকিয়া কৰি দিবলৈ আমি কুণ্ঠাবোধ নকৰিম আমি সনাতন হিন্দু সত্তা আমি জীয়াই ৰাখিব কেনেকৈ লাগে আমি জানো কিন্তু তেওঁলোকৰ বাংলাদেশৰ পৰা আহি পেলাই তেওঁলোকৰ কলকাতাৰ পৰা আহি পেলাই ইয়াত বিহু পাতিছে ইয়াত দুৰ্গা পূজা পাতিছে কিন্তু আমাৰ বিহুটো তেওঁলোকে আঁকোৱালি লৈছেনে নাই লোৱা কেলৈ ল'ব নিজকে বেংগলী বুলি পৰিচয় দিয়ে নিজকে বেংগলী বুলি পৰিচয় দিয়ে আমি সিহঁতৰ আমাৰ চাদৰ মেখেলা সিহঁতে কেতিয়াবা পিন্ধি পালেনে নাই পোৱা কেলৈ পিন্ধিব সিহঁতে বেংগলী বুলি নিজকে পৰিচয় দিয়ে দিল্লী ইউনিভাৰ্চিটিৰ পৰা মোৰ ওপৰত এটা এজাহাৰ আহিছে ছোৱালীজনীয়ে দিল্লী ইউনিভাৰ্চিটিৰ ছোৱালীজনীয়ে কৈছে বোলে মই নিজকে কৈছোঁ মই বঙালী বুলি প্ৰাউড কৰিছোঁ কিহৰ বঙালী তই যদি বঙালী তেনেহ'লে বাংলাদেশত যা কলকাতাত জানা ইয়াত কেলৈ আছ বঙালী আমি সকলো বঙালী শ্ৰেণীখিনি কোৱা নাই আমাক সেইদিনাখনো আমাৰ লগত ফোন কৰি পেলাই আমাৰ লগত বহিম বুলি কৈছে বঙালী কোনোবা ফেডাৰেশ্যন নে কোনোবা এটা বঙালীৰ সংগঠন ঠিক আছে কোনোবা সংগঠন হিচাপে আমি সন্মান কৰিছোঁ কিন্তু সন্মান কৰা মানে এইটো নহয় যে কোনোবাই আমাক তুচ্ছতাচ্ছিল্য কৰিব কোনোবাই আমাক ভুল মন্তব্য দিব আমি এনেকৈ কিন্তু চাই নাথাকিম কিন্তু একদম কৈ দিছোঁ বঙালী আমাৰ অসমীয়া বিৰোধী বঙালীসকলৰ বিৰুদ্ধে আগতেও যুঁজ চলাই আছিলোঁ এতিয়াও চলাই আছোঁ ভৱিষ্যতেও চলাই যাম আৰু তেনেকুৱা মানুহক আমি নাইকিয়া কৰি দিব লাগিব বুলি আমি ইয়াৰ পৰাই কিন্তু আপোনালোকৰ এই মাধ্যমেৰে আমি জনাব বিচাৰিছোঁ মই নিজকে গৌৰৱ কৰোঁ মোৰ কাৰণে যদি অসমীয়া জাতিটোক গৌৰৱ কৰি পেলাই যদি বঙালীক 10 কথা শুনাব পাৰিছে দীপাংকনাথ হিচাপে মই গৌৰৱ কৰোঁ শুনাব লাগিব কাৰণ অসমখন তেওঁলোকৰ পৈতৃক সম্পত্তি নহয় অসমখন খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৈতৃক সম্পত্তি ইয়াত কোনোবা বঙালীৰ দপদপনি চলিব দিয়া নাছিলোঁ আৰু নিদিওঁ ভৱিষ্যতে একদম খোলাখুলি কথা ইয়াত চলিব দিয়া নহ'ব আৰু মোৰ কাৰণে যি কৈছে বোলে দীপাংকনাথৰ কাৰণে বঙালী সম্প্ৰদায়ৰ মানুহসকলক বোলে কি কৰিবলৈ কথা শুনাবলৈ সুযোগ পাইছে মই অপেনকৈ কৈছোঁ মোৰ কাৰণে যদি 10জন বঙালী কথা শুনাবলৈ সুযোগ পাইছে আৰু শুনাওক আমাৰ অসমীয়াসকলৰ কথা আৰু এনেকৈ অকল কথা শুনালে নহ'ব মুখৰ প্ৰত্যুত্তৰে নহয় হাতৰ প্ৰত্যুত্তৰো আমি দিবলৈ বাধ্য হ'ম যদিহে বঙালীয়ে আমাৰ অসমীয়াৰ ওপৰত আৰু ইয়াৰ পিছত ষড়যন্ত্ৰ চলাবলৈ হয় এই প্ৰদীপ দত্ত ৰায় নে কি তাৰ নাম নাজানো তাৰ বেটাৰ নাম নাজানো খেদা খোৱা এইটো দুদিনমানৰ আগতে অহা এটা বঙালী তাৰ নাম নাজানো
কিন্তু সকলো বঙালী একে নহয় বুলি আমাৰ তেওঁলোকে কৈছে কিছুমানে আমাক ফোন কৰিছে যে সকলো বঙালী নহয় ঠিক আছে সকলো বঙালীয়ে কোৱা নাই কিন্তু অসমীয়া বিৰোধী বঙালীসকলক কৈছোঁ কিন্তু অসমীয়া বিৰোধী বঙালীসকলে অসমত আহি পেলাই অসমীয়া ভাষাটোৰ ওপৰত ষড়যন্ত্ৰ চলাব অসমীয়া জাতিৰ ওপৰত ষড়যন্ত্ৰ চলাব অসমীয়া ভাষা তেওঁলোকে মোহাৰি কোলা ৰং সানি দিব আৰু আমি হাত সাবটি বহি থাকিম সেনেকুৱা হাত নাইকিয়া কৰি দিম বুলি কৈছোঁ অসমীয়া ভাষা অসমীয়া জাতিৰ ওপৰত যদি কোনোবা তেনেকুৱা অসমীয়া বিৰোধী বঙালীয়ে হাত দিবলৈ হয় তেনেকুৱা হাত আমি ভাঙি দিম বুলি नोंथांमोना नुखांबाय जानांगौ अब्ला जों दा जोबथारनायाव बिटिआरनि इएम उरुप कुमार दे बिथाङा मा बुंदोंमोन बेखौबो जोङो मिथिगोन बिथाङा बुंदोंमोन सोरखारखौ सिफायनोबा 1 सेकेन्डबो नाङा होननानै बुंदोंमोन बेनि सायाव जों गाबोन मोनसे आलादायै भिडिअ लाबोगोन बे जोङो बेखौ आलादा आलादायै बानायजोबगोन आरो गासिखौबो दा जियानो जादा लोगोफोर माखासे आपडेट जाबाय दिनैनि भिडिअ बेखिनियानोमोन गोजोन्थों एसेनोसै जय बर' हारिनि